এইটো ভিডিঅ'টিৰ দ্বাৰা আমি 11ৰ লগত যিকোনো সংখ্যা কেনেকৈ পূৰণ কৰি পেলাই তাৰ মানটো উলিয়াব পাৰি সহজে আমি উলিয়াব পাৰোঁ তাৰ ট্ৰিক্স কেইটামানৰ বিষয়ে আলোচনা কৰিম। ধৰা হ'ল আমাৰ এটা সংখ্যা আছে 23 লগত 11 আমাক ইনটু কৰিব লাগে। এনে ক্ষেত্ৰত আমি ফাৰ্ষ্টতে এই দুটা অংকটো আমি চাই ল'ম যোনটো দিয়া আছে আমাৰ 2 and 3 ফাৰ্ষ্টত 2 and 3 লিখি ল'ম। 2 and 3 লিখি পেলাই এই দুটা যোনটো সংখ্যা দিয়া আছে এই দুটা প্লাছ কৰিম 2 + 3 5 এইটো আমি মাজত লিখি ল'ম আৰু এইটোৱে হ'ব আমাৰ উত্তৰ। নেক্সট এটা সংখ্যা যদি আমাৰ 11 দিয়া আছে যদি আমাৰ 11 দিয়া থাকে 11 ইনটু যদি 11 কৰিব লগা হয় তেতিয়াহ'লে আমি কেনেকৈ কৰিম ফাৰ্ষ্টত আমি 1 and 1 লিখি ল'ম তাৰপিছত এই 11ৰ যোনটো দুটা সংখ্যা 1 + 1 আমি কৰি ল'ম 2 এইটো লিখিম মাজত গতিকে সেইটোৱে হ'ব আমাৰ নিৰ্ণয় সংখ্যা। নেক্সট এটা সংখ্যা আমি লওঁ 23 ইনটু 11 এনে ক্ষেত্ৰত আমি 2 and 3 লিখি ল'ম আৰু এটা সংখ্যাটো প্লাছ কৰি দিম 5 পাই যাম সেইটোৱে হ'ব আমাৰ নিৰ্ণয় মান। নেক্সট সংখ্যা এটা 35 ইনটু 11 এই ক্ষেত্ৰত 3 and 5 টো লিখি ল'বা তাৰপিছত 3 + 5 কৰিলে হৈ যায় 8 এইটো আমাৰ উত্তৰ। গতিকে এনেধৰণে আমি 11ৰ লগত যিকোনো সংখ্যাৰ পূৰণফল অতি কম সময়ৰ ভিতৰতে উলিয়াব পাৰোঁ।